হা হ'ব হ'ব দিয়া মই সেৱা এটা কৰি লওঁ। এইকেইটা ৰূপৰ ন? ৰূপৰ সেই সোণৰটো আকৌ এবাৰ দেখাওকচোন। সেইটো পাৰিবনে? নহয় সোণৰটো নোৱাৰি ন? ৰূপটো বৰ বেয়া নহয়। হ'লনে? হ'ল। এইটো ভোগ জৰা। ভোগ জৰা এইটো। এই আহোম ৰজাই সম্ৰাট খাইছিলে। এইবিলাক পিতলৰ ন? নেকি নহয় সোণৰ? ৰূপ ৰূপ এইটো ৰূপ। ৰূপ ৰূপ এইটো এইবোৰ ৰূপ। এইটো ৰূপ বগা। এইটো ৰূপ এইটো কি জানো ৰূপেহে হ'ব নেকি? এইটো ৰূপ বোধ হয়। এইখিনি কি জানো? এইখিনি ৰংটো বেলেগ দেখিছোঁ। বেলেগ দেখিছোঁ এইখিনি কিন্তু ৰূপ। কিন্তু কাটিছে আকৌ দেই। ৰূপত ডিজাইন কৰি পেলাই। ডিজাইন ৰূপ এইটো সোণেই নেকি? নহয় ন? এইটো সোণৰ? এইটোৱে সন্দেহ। এইটো পিতলো হ'ব পাৰে ৰূপত। তেতিয়া পিতলবোৰ হেৰি কৰি সোণৰ নিচিনা বৰ দিগদাৰ লাইনটো আজি কটা নাই বাৰু। এইকেইটাহে হাতী এতিয়াহে কাটিছে। এইকেইটা হাতীৰ মানে পুৰা লাম্বাটোৱে আছে ন হাতী দাঁতৰ? আহোম ৰজাৰ দিনৰ এখন তামৰ থাল। কি ক'লে? আহোম ৰজাৰ দিনৰ তামৰ থাল। তামৰ থাল। তামৰ আহোম ৰজাৰ দিনৰ। ব্ৰঞ্জৰ। তেতিয়া ফুলটো মন্ত্ৰ কিমান কষ্ট কৰি কাটিছিলে হা? তাকে আগৰ কামবিলাক কি ধুনীয়া কাম আছে। আগৰ কামবিলাক ভাল আছিলে। এইটো আগৰ তামোল খুন্দি খাইছিলে। এইটো সেইদিনাখন দেখিছোঁ। তামোল খুন্দি খাইছিলে। তামোল খুন্দি খাইছিলে। কিন্তু বনাইছে শিল্পী এইটো ঘোঁৰা। ঘোঁৰা পিঠিত মানুহ। বুজিছেনে? এইটো জন্তু চকু তামোল খুন্দিছে। বুঢ়ীয়ে ওৱনি লৈ বুঢ়াৰ লগত কথা পাতিছে। আচ্ছা। তামোল খুন্দোতে বুজিছেনে? আৰু এইটো হ'ল মৌৰা চৰাই। এখন চালেক কাপোৰ 11 ফুট দীঘল ৰজাই গাত লৈ ৰাজসিংহাসনত বহিছিলে গুণাটো সোণৰ। এইটো সেই কিবা সিংখাপ নে কিংখাপ কয় যে সেইটো নেকি? কিংখাপ। এই ৰছীবিলাক কি সোণৰ নেকি? চব সোণ। আহোম ৰজাৰ দিনৰ চাবি। কি মস্ত একোটা চাবি। আহোম ৰজাৰ দিনৰ তলা। তলাটো এইবোৰ নুপুৰ ভৰি তুলি নাচ গান কৰি